মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়াৰ অংকুৰণ কিতাপখনিৰ পাঠ নম্বৰ 11টি বুজাবলৈ ওলাইছোঁ। পাঠটিৰ নাম হৈছে ৰান্ধনী ঘৰৰ আলাপ। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিত বা এই কবিতাটিত ৰান্ধনী ঘৰত থকা বিভিন্ন ধৰণৰ বাচন বৰ্তনবোৰে এদিন দুভাগ ৰাতি বা এদিন মাজৰাতি কিবা কিবি আলাপ কৰি আছে বা কিবা কিবি কথা পাতি আছে। তাৰে ওপৰত ভিত্তি কৰি আমাক এই কবিতাটি দিয়া হৈছে। বাৰু আমি চাওঁ ইয়াতে আমাক কি কি দিয়া হৈছে। ইয়াতে প্ৰথম পেৰাগ্ৰাফটো চোৱা। সোণটিহঁতৰ ৰান্ধনী ঘৰত এদিন দুভাগ ৰাতি খুটুং খাটাং ঘিটিং ঘাটাং বাজিল কাঁহী বাতি। কি হৈছে? সোণটিহঁতৰ ঘৰত। কাৰ ঘৰত? সোণটিহঁতৰ ৰান্ধনী ঘৰত একদিন দুভাগ ৰাতি বা মাজ ৰাতি কি হৈছে? কাঁহী বাতিৰ খুটুং খাটাং শব্দ বাজি উঠিছে। ইয়াতে চোৱা, সেই হিচাপে আমাক ছবি কিছুমান দিয়া হৈছে, তোমালোকে চাই যাবা এইবোৰ। এইবাৰ 2 নম্বৰ পেৰাগ্ৰাফটি চোৱা তোমালোকে। এইটো বাতিয়ে ক'লে ঠাট্টা কৰি, তোতকৈ মইহে ডাঙৰ, ময়ে তোৰ মান ৰাখি আঞ্জা দিওঁ ভাগৰ। বাতিয়ে কি কৈছে? বাতিয়ে কাঁহীক কি কৈছে? যে তোতকৈ মইহে বেছি ডাঙৰ, কাৰণ ময়ে তোৰ মান বা সন্মান ৰাখি আঞ্জা দিওঁ। তাৰপিছত আমাক কি কৈছে? 3 নম্বৰ পেৰাগ্ৰাফটিত আমাক কোৱা হৈছে যে তাকেই শুনি কাঁহীয়ে ক'লে, তই বৰ ঠেক, গৰ্ব কৰিবলৈ নাই একোকে, হাঁহি থাক খেক খেক। কাঁহীয়ে আকৌ বাতিক কি কৈছে? ঠাট্টা কৰি, যে তই বৰ ঠেক, গৰ্ব কৰিবলৈ তোৰ একোকে নাই, তই খালি খেক খেককৈ হাঁহিহে থাক। এইবাৰ চোৱা, এইবাৰ আকৌ কি কৈছে? পেৰাগ্ৰাফ নম্বৰ 4, এইটো চোৱা। ফিচিং ফাচাং হাঁহি মাৰি কেৰাহীয়ে ক'লে ফিতাহী মাৰি, আমি দিওঁ ৰান্ধি বাঢ়ি নামটো নিয় তহঁতে কাঢ়ি। এইবাৰ কিয়ে কৰিছে? কেৰাহীয়ে মাত লগাইছে। এইটো হৈছে কেৰাহী। কেৰাহীয়ে কি মাত লগাইছে? হাঁহি মাৰি মাত লগাইছে। ফিচিঙা ফিচিঙি হাঁহি মাৰি মাত লগাইছে। আমি দিওঁ ৰান্ধি বাঢ়ি নামটো নিয় তহঁতে কাঢ়ি। কেৰাহীয়ে কৈছে যে আমিহে ৰান্ধি বাঢ়ি দিওঁ, তহঁতে খালি নামটো কাঢ়ি নিয়, আচল কাম আমিহে কৰোঁ। বাৰু এইবাৰ আমি 5 নম্বৰ পেৰাগ্ৰাফটিলৈ যাওঁ। ইয়াতে কি কোৱা হৈছে আমাক? হেতা খন্তি বাল্টি ঘটি নাথাকে চুপে চাপে, হুৰ মূৰকৈ দম্ভালি মাৰি উঠিলেকে জাপে। ইয়াৰ পিছত কি কোৱা হৈছে আমাক? ইয়াৰ পিছত কাঁহী বাতি আৰু কেৰাহীয়ে কথা কোৱাৰ পিছত এনেকৈ তাৰপিছত ৰান্ধনী ঘৰটোত বাকী যিবোৰ বাচন বৰ্তন আছিল, যেনে ধৰা খন্তি বাল্টি ঘটি, এইবোৰেও চুপচাপ থকা নাই, সিহঁতেও কিবা কিবি মাত মাতিছে। হুৰমূৰকৈ দম্ভালি মাৰি একেজাপে উঠি সিহঁতে কি কৈছে? কিবা কিবি কৈছে। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল তোমালোকৰ আজিৰ এই কবিতাটিৰ ওপৰত কিছু আলোচনা। ইয়াতে এটা ৰান্ধনী ঘৰত বিভিন্ন ধৰণৰ বাচন বৰ্তনে কি কথা পাতি আছিল এদিন দুভাগ ৰাতি, তাৰ ওপৰতে এইটো আমাক দিয়া হৈছে। আশা কৰিছোঁ তোমালোক আটাই খুব মনোযোগেৰে মোৰ কথাখিনি শুনি গৈছা আৰু বুজি পাইছা।